পাইপ লৈ ৰেডি নতুন মটৰ ফিটিং কৰি দিলো এতিয়ালৈকে কাৰেণ্ট নাই স্বাগতম জনাইছো পুনৰ এটা নতুন ভিডিঅ' লৈ আজি মানে মোৰ মনটো বহুত ভাল লাগি আছে কি কম মানে ক'বলৈ ভাষা নাই ইমানে ভাল লাহে 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 আৰু এইফালে আমাৰ দাদা এজনে মোৰ কাৰণে কচু এক চাইকেল লৈ আহি গ'ল বাছ এই চাহ জেগালৈ লৈ আৰু দামো বেছি নহয় এক চাইকেল কচু মাত্ৰ 100 টকা ক'তো ৰোৱা নাই ন আহি আছে একেৰাহে আৰু এইফালে চাওক আলু দম হৈ পৰি আছে গাহৰিৰ কাৰণে মই আনি ৰাখিছোঁ খুব কম দামত মই আনিছোঁ পুৰণা আলুটো আপোনালোকেও এনেকৈ আলুটো আনি থ'লে খুব ভাল হ'ব দানাৰ পৰিমাণ বাঢ়িব এয়া দেখিছে জুগুলি মই এতিয়া গাহৰি দানাটো কেনেকৈ তৈয়াৰ কৰি দিওঁ আপোনালোকে চাওক চিৰা গুড়া দি দিছোঁ আৰু অলপ দি দিম হৈ গ'ল এতিয়া মিক্স কৰিম এইটো মিক্স হৈ গ'ল চিৰা গুড়া আৰু জুগুলি ঠিক আছে এতিয়া আমি দিব লাগিব এই বস্তুটো মই বনাই থৈ দিছোঁ ধুনীয়াকৈ ডেক্সিত আৰু বনোৱা ভিডিঅ'টো মই দিয়াই আছে আগতে ইয়াৰ পৰা এতিয়া নিজৰ জোখমতে দিলে হ'ল আৰু বাছ আৰু অলপ লাগে হৈ গ'ল এতিয়া ভালকৈ মিক্স কৰিব লাগিব এতিয়া এনেকৈ এইবিলাক আলু মই দি দিছিলোঁ আলুবিলাক এনেকৈ ভাঙি দিব পাৰে আলুবিলাক তেতিয়া দানাটো থপথপীয়া হয় আৰু গাহৰিয়ে খায়ো ভাল পায় আৰু এইফালে হুলস্থুল লাগিয়ে আছে চিঞৰ শুনিছেই গাহৰি চিঞৰ অলপ পানী মিক্স কৰি দিলোঁ এতিয়া ডিঙি নধৰিব সিহঁতৰ অলপ পাতল হ'ব দানাটো খুব ধুনীয়া হৈছে দেখিছেনে বাছ এতিয়া দিব পাৰি আৰু সেইফালে চাওক কেনেকৈ আছে সেইজনী বাহ ৰ পিছদিনাই যেনিবা শক্তি বিভাগে শক্তি দেখাই দিলে এয়া দেখিছে পোষ্ট খাৰা কৰি দিলে কাৰেণ্ট ফিটিং হৈ গ'ল ধন্যবাদ শক্তি বিভাগ আজি 2 বছৰৰ পৰা যিটো কষ্ট কৰি আছোঁ যাতে আজিৰ পৰা কৰিব লগা নহয় তাৰে কামনা কৰি আছোঁ কিয়নো পোষ্টটো অলৰেডি লগাই দিলে কাৰেণ্টটো ফিটিং হৈ গ'ল এইফালে মটৰো মই ফিটিং কৰি ৰাখিছোঁ এতিয়া ছুইচটো দিব লাগে পানী আহে নে নাহে তাকে চাব লাগে আৰু এই দুটা দেখিছে মাক দুটা উলিয়াই কেনেকৈ আছে কোনফালে যাম के सामने एक बड़ा सा रेड बटन है हाँ है दबा दिया आगे बोलो কাৰেণ্টটো গুচি গ'ল নেকি বাৰু পানী অহা নাইচোন নে মটৰ গন্ধ গ'ল হে ভগৱান ৰক্ষা কৰা আহি গ'ল বাহ মজা 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 বাহ পানী ফ'ৰ্চ চাওক না বেগেতে স্পীড চাওক বাহ আজিৰ পৰা ৰুমত সোমোৱা কোনো দৰকাৰ নাই দেখিছে পানীত ফ'ৰ্চ 1 কিলো মটৰ তামাম দিছে আৰু যিটো কাম 2 বছৰৰ পৰা আধা কিলো মটৰ হয় কিন্তু পানী এনেকুৱাকৈ ওলাই নিগনিয়ে যেনেকৈ মুঠে পি তেনেকৈ ওলাই আছিলে কিন্তু আজি এতিয়া চাওক কেনেকুৱা পানীত ফ'ৰ্চ এইটো যদি আগতে চিন্তা কৰিলোঁ হ'লে আচলতে চিন্তাটো কৰিছিলোঁ কিন্তু মানিটো নাই কি কৰিম আপোনালোকে
টকা পইচা খৰচ কৰি হ'লেও এনেকুৱা ব্যৱস্থা কৰিব বুজিছে। মোৰ নিচিনা গতি হ'ব নহ'লে। মই যিটো কষ্ট পালোঁ এই 2 বছৰ বাহনি মাৰি 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 তত নাপাওঁ। ৰুম চাফা কৰোঁতে মিনিমাম 1 ঘণ্টা 1.5 ঘণ্টা সময় মোৰ লছ হৈ যায়, ৰুম চাফা কৰোঁতে লাগি যায়। এতিয়া আজিৰ পৰা আৰু এই কষ্টটো নহ'ব আৰু ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত। এই গাটো ধুই ল, গাটো ধুই ল। দেখি যাওঁ, আহা দৌৰ। একে গাটো ধুইয়ে লোৱা ধুনীয়াকৈ। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ সকলো কৰি দিব দেই।